আজি হৈছে মহামঙ্গলবাৰ, শনি দেৱতাৰ জন্ম জয়ন্তী। আমাৰ পিছে একেবাৰে আইডিয়া নাই। মন্দিৰ ভাগৰ নিচেই কাষতে লাগি থকা এই গছজোপালৈ চাওক, 70 বছৰ পুৰণি। আজি পিছে কি লাগ ভাল, হনুমান চালিচাও পঢ়া হ'ল, লগতে আৰতিও কৰা হ'ল। এই মন্দিৰ ভাগত বোলে কেইবাজনো দেৱতাকো পূজা কৰা হয়, তাৰ ভিতৰত হনুমান আৰু শনি দেৱতা বিশেষ। এয়া মই ৰুম পালোহি। এইকেইদিন আকৌ ইমান বেছি গৰম পৰিছে। গৰম দিনকেইটা যে আহিলে খঙেই উঠে, ইমান বেয়া পাওঁ। উপায় নাই, বতৰা কিনো জানো, বতৰৰ লগত খাপ খাই চলিবই লাগিব। আৰু এয়া হৈছে গৰমৰ পৰিণতি। এইফালে মই খালোঁ 1 কাপ ৰঙা চাহ, লগত আছিল মিঠাই আৰু বিস্কুট। আৰু আজি আকৌ মোৰ পনীৰ খাবলৈ খুব বেছি মন গৈছিল, সেইবাবে ওচৰৰে দোকানৰ পৰা আকৌ পনীৰ অলপ লৈ আহিলোঁ। আৰু এইখিনি প্ৰথমতে শ্লাইচ কৰি মই অকণমান বইল কৰি লৈছোঁ, আৰু কাটি লোৱা আলুখিনিৰ লগতে চিম্পুলকৈ পনীৰখিনি দি এনেকৈ এখন ভাজি বনালোঁ। এতিয়া মই এয়া ৰুটিৰ লগত পৰিৱেশন কৰিম। আকৌ লগ পাম, আজিলৈ ইমানেই, বাই।